নমস্কাৰ, মই অংকিতাই পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাই নিজৰ ব্যক্তিগত কাৰণত। আজি ভাবিলোঁ অকণমান ওলাই যাওঁ। সন্ধিয়া লগা ওলাই গৈছোঁ অকণমান তিতাবৰ চাৰিআলিত হৈ থকা আনন্দ মেলালৈ বুলি। কেনেকুৱা হয় মেলাখন গম নাপাওঁ, কিন্তু ভাবিলোঁ অকণমান মনটোকে ভাল লাগিব, সেইবাবে গধূলি সময়ত ওলাই গ'লোঁ। তিতাবৰৰ গুডু হলত হৈ আছে আনন্দ মেলা। গৈ আমি এতিয়া পাইছোঁগৈ। ব'লকচোন ভিতৰত কি আছে চাওঁগৈ। যিহেতু এতিয়া গৰমৰ বন্ধ দিন, অলপ ভিৰ হৈছে, কিন্তু ইমান বস্তুবোৰ মানে ইমান ডাঙৰ মেলাও নহয়। দেখিছোঁ বাৰু, চকৰিটো দেখিছোঁ, কিন্তু বহুত ইচ্ছা আছে আজি মোৰ চকৰিটোত উঠিবলৈ। বহুত দিনৰ মূৰত চকৰিত উঠিম আজি মই। বিৰাট ভয় এটা লাগি আছে, কিন্তু কিয় নাজানো উঠিবও মন গৈছে। বহুতো মানুহ হৈছে বাৰু। গৰম বন্ধ যিহেতু এতিয়া গৰমৰ বন্ধৰ মাহ, সেইবাবে হয়তো মানুহৰ সমাগমটো ঘটিছে বাৰু। যথেষ্ট মানুহ হৈছে। বেছি মানে মেলাখনত বস্তু নাই যদিও মানুহ কিন্তু অজস্ৰ হৈছে, সেইটো ক'ব লাগিব। ভাবিলোঁ উঠিয়েই দিওঁ, টিকেটটো কাটি সেয়া উঠিলোৱে নহয়। প্ৰথমতে অকণমান ভয় লাগিছিল, কিন্তু মানে পিছলৈ অকণমানো ভয় লগা নাই, কাৰণ যিহেতু এখন ইমানো ডাঙৰ মেলা নহয়। ডাঙৰ মেলাবোৰত যিমান মানে মানুহ মানে বেছি সমাগম হোৱাৰ লগতে আৰু এইটো চকৰিটো বেছি জোৰছে ঘূৰাই, কিন্তু ইয়াত ইমান জোৰছে নাই ঘূৰোৱা যেন লাগিছে, সেইকাৰণে ভয়টো কমকৈ লাগিছে। বাৰু এতিয়া চকৰিত উঠোঁ, আপোনালোকে উপভোগ কৰকচোন। শুনিলে মোৰ চিঞৰকেইটা? ভয় নাখাব কিন্তু দেই, অকণমান জাষ্ট ফূৰ্তিহে কৰিলোঁ। এতিয়া ভাবিলোঁ মেলাৰ পৰা ওলাই দিওঁ, ইমান যিহেতু খেলিবলৈ আৰু একো নায়েই, সেইবাবে ভাবিলোঁ অকণমান চাহকে খাই দিওঁ। সেইবাবে আমি ধুনীয়াকৈ চাহ একাপ খাই আৰু ভাবিলোঁ এতিয়া আমি ম'ম' খাওঁ। সেইকাৰণে কাউলিনত সোমাই ধুনীয়াকৈ ম'ম' অৰ্ডাৰ দি ম'ম' খালোঁ। এটা মানে ধুনীয়া গধূলি আমি টাইমটো ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ, বহুত ভাল লাগিলে। ফাইনেলি এইমাত্ৰ আহি ঘৰ পালোঁ, ফ্ৰেছ হ'লোঁ ধুনীয়াকৈ। মেলাখনত চাবলগীয়া ইমান নাছিলে, সেইবাবে আৰু একোতে উঠা নহ'লে। বাচ্ছাৰ পোৱালিৰ বস্তুবোৰ বেছিকৈ আছিলে, আৰু খাই বৈ ধুনীয়াকৈ এতিয়া ঘৰ পালোঁহি। আচলতে সন্ধিয়া লগা যদি অকণমান ওলাই যাওঁ মনটোৱে ভাল লাগে। আৰু যিহেতু মই বহুত দিন ধৰি ঘৰতে আছোঁ, ক'তো ওলায়ো যোৱা নাই, সেইবাবে ভাবিলোঁ মেলাৰ পৰাই অকণমান আহোঁগৈ, যিহেতু ওচৰতে আহিছে। গ'লোঁ, মনটো ভাল লাগিলে। বহুত মানুহো আহিছে, সেইবোৰ দেখি চাইবোৰো অকণমান ভাল লাগে। আৰু নিজক সুখী কৰি ৰাখিবলৈ আচলতে ক'ৰবাত অকণমান হ'লেও নিজক টাইম দি অকণমান ক'ৰবাত যাব লাগে। সেইবাবে ময়ো গ'লোঁ। নাজানো বহুদিনৰ মূৰত ভিডিঅ' দিছোঁ, আপোনালোকে কেনেকুৱা পায়। চেষ্টা কৰিম আগলৈও মই ভিডিঅ'বোৰ দিবলৈ। মানে ভিডিঅ'বোৰ মই কৰোঁ একচুৱেলি ইন ফিউচাৰ মই যাতে চাব পাৰোঁ কি কৰিলোঁ, সেইবাবে ভিডিঅ'বোৰ মই এটা মোৰ মুভমেণ্ট কিছুমান মানে মই কেপচাৰ কৰি ৰাখিব বিচাৰোঁ। কেমেৰাৰ আগত কথা কোৱাৰ ইমান অভ্যাস নাই বাৰু মোৰ। ফাৰ্ষ্ট টাইম এইবাৰ ইউটিউব কৰাৰ পৰা ফাৰ্ষ্ট টাইম হয়। চেষ্টা কৰিম এতিয়া, নাজানো বাৰু ইমান ভালকৈ কথা পাতিবলৈ। আপোনালোকে কেনেকুৱা পায় বেয়াকৈ নক'ব দেই, প্লিজ বেয়াকৈ নক'ব। যিহেতু মই প্ৰথম এইটো ইউটিউবটো কৰিবলৈ আৰম্ভ কৰিছোঁ ন, নিজৰ কিছুমান ভিডিঅ' মই তাত দি থওঁ, যাতে এইবোৰ মানে মোৰ একদম গোটেই পাছতো যাতে মই চাই পেলাই থাকিব পাৰোঁ, সেইকাৰণে দিওঁ। বেয়া হ'লেও দিওঁ, ভাল হ'লেও দিওঁ। সেয়াই আছিল, অকণমান কৈ দিলোঁ, বেয়া নাপাব। আৰু যদি ভাল পাইছে তেন্তে মোক আগুৱাই যাবলৈ সহায় কৰিব। মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত দিন হৈছে ভিডিঅ' দিয়া, চেষ্টা কৰিম অতি সোনকালে আকৌ ভিডিঅ' দিবলৈ। আপোনালোকৰ ছাপোৰ্ট কৰি যাব। থেংক ইউ, লাভ ইউ অল, বাই বাই, গুড নাইট।